ফুচলাই মাতি লৈ গৈছে, লৈ পেলাই একফালে খাব দিছে, দি পেলাই তাইক বিচনাত শুই পেলাই বেয়া কাম কৰিছে। মই 13 বছৰীয়া কিশোৰীক ওপৰ জুবুৰি ধৰ্ষণ 35 বছৰীয়া লম্পটৰ। ঘৰলৈ কাম কৰাৰ চলেৰে মাতি নি ধৰ্ষণ কৰিলে কিশোৰীগৰাকীক। গোৰেচৰৰ ভোটপুৰত সংঘটিত হৈছে এই জঘন্য ঘৃণনীয় ঘটনাটো। ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা, যিটো ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ অসম। এইবাৰ ঘটনাৰ স্থান গোৰেচৰৰ ভোগপুৰ। এগৰাকী 13 বছৰীয়া নাবালিকা কিশোৰীক ধৰ্ষণ কৰাৰ ভয়ংকৰ অভিযোগ 35 বছৰীয়া মুস্তাক হুছেইনৰ বিৰুদ্ধে। ফুচলাই মাতি লৈ গৈছে, লৈ যাই পেলাই কাঁহী বাতি ধুবা দিছে, দি পেলাই তাৰমানে কি আৰু অৰেঞ্জ খাব দিছে, আপেল একফালে খাব দিছে, দি পেলাই তাইক বিচনাত শুই পেলাই বেয়া কাম কৰিছে। মই এতিয়া ভিডিঅ'টো চালোঁ যে, চাই পেলাই মোৰ বহুত বেয়া লাগিছে। ভিডিঅ' সিহঁতৰ তিৰিটো কৰিছে, তাৰপৰা ভিডিঅ'টো আকৌ গধূলি আকৌ প্ৰচাৰ কৰি দিছে। সেনেকৈ গম পালোঁ আৰু মই আগতে গম পোৱা নাছিলোঁ। মুস্তাক আলীৰ ঘৈণীয়েকে ভিডিঅ'টো প্ৰচাৰ কৰি দিছে। বেয়া কামটো মুস্তাক আলীয়ে কৰিছে। আপোনাৰ ছোৱালী নেকি? মোৰে ছোৱালী হয়। আপোনালোকে এতিয়া এজাহাৰ দিছে থানাত? থানাত এজাহাৰ দিছোঁ। ন্যায় বিচাৰোঁ আৰু তাক, তাৰমানে আৰু কি আৰু তাক পুৰা আৰু ফাঁচি দেৱাৰ কাৰণে মই বিচাৰোঁ আৰু। সি এনেকুৱা ভাল আছিল, তাক এনেকুৱা বুলি ভাবাই নাছিলোঁ। সি তাৰমানে কি ছোৱালীটোক মৰম কৰে আৰু আমাৰ ঘৰতো সি আহে, ভালকৈ কথা বতৰা পাতে, ভালকৈ আহে। সি যে এনেকুৱা কৰিব নাজানো আৰু, ভাবাই নাছিলোঁ আৰু।